আজি এটা কথা ক'বলৈ মন গ'ল। কথাটো হ'ল কি, তাৰিখ লিখা অভ্যাস। মই এখন সৰু পত্ৰিকা কালি চালোঁ, ক'তো মই এটা তাৰিখো নাপালোঁ। প্ৰকাশকৰ বা ইমান চনত প্ৰকাশ হোৱা বুলিও নাই, আৰু কোনোবাই শুভেচ্ছা বাণী দিয়া লেটাৰবিলাকতো তাৰিখ নাই। তেতিয়া মোৰ মনটো অকণ বেয়া লাগিলে। কিন্তু তাৰিখৰ কথাটো যে কিমান মহান, সেই কথাটোৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ। আমি ঘৰত থাকোঁতে দেউতাই দেওবাৰ দিনা আমাৰ ওচৰত মাত্ৰ তেতিয়া দেওবৰীয়া বজাৰখনেই ডাঙৰ বজাৰ। দেওবাৰ বজাৰ ৰাতিপুৱা বজাৰ ওলাই দেউতাই হাতত পেঞ্চিল আৰু বহি লৈ নোট বহি লৈ পেলাই য'ত বজাৰ লিষ্ট লিখে। তাত দেউতাই লিখে, প্ৰথমতে মায়ে ক'ব মাছ, পাণ এইবিলাক বস্তু পটককৈ নাপায়। মাছটো বাৰু পায়, আনে বেপাৰী বাইহঁতো তাত বেচে বিলবিলাকৰ পৰা। মাছ, পাণ, চূণ, চাধা এইবোৰ যি লাগে মায়ে ক'ব। তাৰপিছতে প্ৰত্যেককে মাতিব, প্ৰত্যেকেই নিজৰ নিজৰ লিষ্ট জমা দিব লাগিব। যিখন লিষ্টত তাৰিখ লিখা নাথাকে সেইখন লিষ্টৰ বস্তু দেউতাই আনি নিদিয়ে। বজাৰৰ পৰা অহাৰ পিছত আমাক ভাগে ভাগে মাতি বস্তুবোৰ দিব, কিন্তু দাদাহঁতেই হওক বা আমি বাই ভনীৰ ভিতৰতে হওক, যোনে তাৰিখটো নিলিখোঁ সেইখন লিষ্টত বস্তু নাহে। দেউতাই কয়, তোমালোকে তাৰিখটো দিয়া, মই তাৰিখটো পালেহে বজাৰটো কৰি দিম। সেইটোতো বৰ ডাঙৰ শিক্ষা। এতিয়াও আমি বজাৰৰ লিষ্টবিলাক লিখোঁতে প্ৰথমতে ওপৰত তাৰিখটো দিওঁ, যিয়ে নিলিখোঁ তাৰিখটো লিখোঁ। কিন্তু বজাৰৰ পৰা কেতিয়াবা অহা লিষ্টত তাৰিখটো নাথাকে, কিন্তু ঘৰত আমি লিখি থওঁ। গতিকে তাৰিখটো ব্যৱহাৰ কৰাটো শিকিব, আৰু নিজৰ সন্তানক বা ছাত্ৰ ছাত্ৰীকো শিকাব যে তাৰিখটো বহুত গুৰুত্বপূৰ্ণ কথা। ওপৰত তাৰিখটো লিখিয়ে তলত কথা লিখিব লাগে। এইকণকে মনত পৰি জনালোঁ। শুভেচ্ছা থাকিল।